আমাৰ যথেষ্ট ভাল সকলো ঠাইতে ৰাইজে আমাক তৃণমূলত বিপুল সঁহাৰি জনাইছে ৰাইজে এই কাৰণে সঁহাৰি জনাইছে ৰাইজে এটা বৰ্তমান বিজেপিক প্ৰতিহত কৰিব পৰা এটা শক্তিশালী বিৰোধী দল ৰাইজে বিচাৰিছে আৰু অসমত তেনেকুৱা কোনো শক্তিশালী বিৰোধী দল নাই একমাত্ৰ তৃণমূল কংগ্ৰেছ কাৰণ পশ্চিম বংগত তৃণমূল কংগ্ৰেছে মমতা বেনাৰ্জীয়ে যি ধৰণে বিজেপিৰ লগত আপোচবিহীনভাৱে যুঁজি আছে একেধৰণে অসমতো ৰাইজে বিজেপিৰ বিৰুদ্ধে যুঁজাটো বিচাৰিছে আৰু সেইকাৰণেই ৰাইজে দেখিছে যে এই যুঁজ দিব পাৰিব তৃণমূলেহে আৰু সেইকাৰণে ৰাইজে তৃণমূল কংগ্ৰেছক সমৰ্থন কৰিছে সেইটো ক'ব পাৰে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী নাই যদি ইমান ভয় খাইছে কিয় পইচা বিলাই ফুৰিছে কিয় মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ দেখোন এখনৰ পিছত এখন মিটিং কিয় কৰিছে আজি কিমান মিটিং কৰিছে আজিয়ে তেওঁ 3খন মিটিং কৰিছে তেওঁলোকে গোটেইবিলাক সব নামি পৰিছে আৰু ঘৰে ঘৰে টকা বিলাইছে কিয় যদি ভুৱা অৰুণোদয় আঁচনি পদুম ফুলৰ ছবি থকা অৰুণোদয় আঁচনিৰ ফৰ্ম ঘৰে ঘৰে বিলাইছে কিয় ভুৱা কাম কিয় কৰিছে যদি প্ৰতিদ্বন্দ্বীয়ে নাইকিয়া প্ৰতিদ্বন্দ্বী ইয়াত তেওঁলোকৰ আছে একমাত্ৰ গৌৰীশংকৰ শৰণীয়া গোটেই অবড়ো ৰাইজে একত্ৰিতভাৱে তেখেতক সমৰ্থন দিছে আৰু তেখেত জয়যুক্ত হ'ব যে আমার প্রতি করা প্রবঞ্চনা অত্যাচার এই অত্যাচার প্রবঞ্চনা আমি প্রতিহত কৰিবলৈ হলে অহাপনে তারিখে জরা ফুলত দুপাই ফুলত ভোট প্রদান কৰি ইয়াৰ উত্তৰ বিচাৰিব লাগিব আপোনালোকে জানে বিগত দিনবিলাকত এই দুখন চৰকাৰে ইউপিএল আৰু বিজেপি চৰকাৰে বিটিআৰত আমাৰ সমগ্ৰ অসমৰ এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তেনেকুৱা ধৰণৰ আলাই আথানি অৱস্থা আমাৰ জনসাধাৰণ কৰিছে আমি প্ৰতিটো খোজত কোনো ধৰণৰ বাধা বিঘিনি আগৰ দিনত পোৱা নাছিলোঁ কিন্তু এতিয়া প্ৰতি পলে প্ৰতি খোজে হিমন্ত বিশ্ব চৰকাৰ আৰু তাৰ চেলাভাৰী প্ৰমোদ বৰাৰ চৰকাৰ ইউপিএল বিটিআৰত আমাক পলে বাধা বিঘিনি প্ৰদান কৰিছে আমাক বস্তুৰ জুইচা জাম কৰি আমাক বস্তু বাহিনী কিনিবৰ অৱস্থা কৰিছে আমাৰ মাজত উচ্ছেদৰ জাননী আমাক বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰিছে বি ভোটৰ নামত এনআৰচি নামত উচ্ছেদৰ জাননীৰ নামত সমাজৰ সমস্যাৰ নামত হাতীবাদৰ সংঘাতৰ নামত আৰু ভূমি অধিকাৰৰ নামত আমাক পলে বঞ্চিত কৰি এই দুখন চৰকাৰ সন্মিলিত চৰকাৰে বিটিআৰত ইউপিএল চৰকাৰ বিজেপি চৰকাৰ আৰু অসমত বৰপেটা এই অঞ্চলবিলাকত বিজেপিৰ নেতৃত্বত হিমন্ত বিশ্ব চৰকাৰৰ নেতৃত্বত এই উগ্ৰ হিন্দু জাতীয়তাবাদী চৰকাৰ আমি এই দুখন চৰকাৰ প্ৰতিহত কৰিবলৈ হ'লে আমি আমাৰ অস্তিত্ব ইয়াত জাহিৰ কৰিবলৈ হ'লে আমি আমাৰ অধিকাৰ এই দুখন উগ্ৰ বড়ো জাতীয়তাবাদী চৰকাৰ বিটিআৰত আৰু উগ্ৰ হিন্দুত্ববাদী চৰকাৰ অসমত উফৰাই দিবলৈ হ'লে আমি ঐক্যবদ্ধ হৈ আমাৰ সংগ্ৰাম ক্ৰমে আগুৱাই লৈ যাব লাগিব আৰু প্ৰতি পলে হিমন্ত বিশ্বৰ যি সাম্প্ৰদায়িক বক্তব্য হিমন্ত বিশ্ব চৰকাৰ বিজেপি চৰকাৰৰ যি উগ্ৰ মুছলিম বিৰোধী বক্তব্য যি সাম্প্ৰদায়িক বক্তব্যৰ দ্বাৰা আমাৰ মাজত হিন্দু মুছলমানৰ বিভাজন আনি সমাজক বিভাজন কৰি পৰিণত কৰিছে ইয়াৰ বিৰুদ্ধে প্ৰতিহত সংগ্ৰাম কৰিব লাগিব আৰু ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ আমি যেনেকৈ সমগ্ৰ অসমত এই বিজেপি চৰকাৰ হিমন্ত বিশ্ব চৰকাৰক ব্ৰহ্মপুত্ৰলৈ উঠাই দিব বিচাৰিম ঠিক তেনেদৰে এই বিটিআৰত বিজেপি আৰু ইউপিএল আৰু তথাকথিত নৱসংখ্যাৰ এইখন চৰকাৰক আমি অতি শীঘ্ৰে ডাষ্টবিনত নিক্ষেপ কৰি আমাৰ অধিকাৰ কাৰ্যকৰী কৰিব লাগিব।